চেনেল আজি বহুত দিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ কাৰণ পাপাহঁতৰ গুণোৎসৱ আমাৰ পৰীক্ষা আৰম্ভ হ'ব আজিৰ পৰা আৰম্ভ হ'ব কিন্তু আমাৰ আজি পৰীক্ষা নাই কাইলৈ আছে এতিয়া আমি পাপাহঁতৰ স্কুলৰ গুণোৎসৱৰ ছাৰজনক আনিব গৈ আছোঁ আমি ইয়াতে ছাৰজন আহিবলৈ ৰখি আছোঁ কাৰণ জেগাটো চিনি নাপায়তো ক'ত মানে সেইকাৰণে পাপাই মই ইয়াতে ৰখি আছোঁ আৰু জেগাটো চাওক আমি ক'ত ৰখি আছোঁ আমি আগবঢ়াই লৈ যাম মানে ইয়াৰ পৰাই আগবঢ়াই লৈ যাম আৰু আমি ইয়াৰ পৰাই আগবঢ়াই লৈ যাম ছাৰক আৰু ইফালে স্কুলত আমাৰ ৰাইজ তাত ৰখি আছে ছাত্ৰ ছাত্ৰী ৰখি আছে আজিৰ দিনটো মানে স্পেচিয়েল আমাৰ কাৰণে গতিকে ভিডিঅ' ছোৱালী কৰি থাকিব দেই মই 10টাতে গুচি আহিম মই বেছি সময় নহওঁ কাৰণ কাইলৈ পৰীক্ষা আছে তুফান আহিছিলে অনেক কৰিছোঁ পুনৰীক্ষণ এক নতুন যাত্ৰা আশা নতুন প্ৰত্যাশা এক নতুন যাত্ৰা আশা নতুন প্ৰত্যাশা শিক্ষাৰ জেউতিৰে জীৱনৰ লেখা শিক্ষাৰ জেউতিৰে জীৱনৰ লেখা গুণোৎসৱ গুণৰে উৎসৱ
কৰিছে